নমস্কাৰ। দিনটোৰ ৫টা গুৰুত্বপূৰ্ণ বাতৰিৰ সৈতে মই প্ৰান্তু। পুনৰ ৰাজ্যত বন্ধ হ'ব ৩,০০০ চৰকাৰী বিদ্যালয়। ২০২২ চনৰ পৰা সম্পূৰ্ণৰূপে কাৰ্যকৰী হ'ব নতুন শিক্ষানীতি। কোভিচিল্ড ভেকচিনক স্বীকৃতি দিবলৈ অস্বীকাৰ ব্ৰিটেইনৰ। কোভিচিল্ড ভেকচিন লোৱাসকল যাব নোৱাৰিব ব্ৰিটেইনলৈ। অতি সোনকালে আৰম্ভ হ'ব নৱম উচ্চতৰ মাধ্যমিক আৰু স্নাতক শ্ৰেণীৰ পাঠদান। এই কথা ঘোষণা স্বয়ং মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মহাৰাষ্ট্ৰত নৃশংস হত্যাৰ বলি হ'ল গহপুৰৰ যুৱক। নিজ সতীৰ্থই টকাৰ বাবে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ। অচ্যুত ভূঞাৰ মৃত্যুত শোকস্তব্ধ গহপুৰ। গৰুসুতিত ভয়ংকৰ ঘটনা। দৰঙৰ গৰুসুতিত চলা উচ্ছেদ অভিযানত আৰক্ষীৰ গুলীত নিহত 2 প্ৰতিবাদকাৰী, আহত 8জন আৰক্ষী। মুখ্যমন্ত্ৰীৰ ন্যায়িক তদন্ত ঘোষণা। গোটেই বিষয়টো সম্পূৰ্ণৰূপে বিশ্লেষণ কৰাৰ ঘোষণা মাননীয় মুখ্যমন্ত্ৰীৰ। আজিৰ খবৰ ইমানেই আছিল। ধন্যবাদ।